হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ ওচৰলৈ মই এটা নতুন ভিডিঅ'ৰ সৈতে আহিছোঁ। চ' ভিডিঅ'টোত আপোনালোকে দেখিছে মেকআপৰ বস্তুবিলাক মই আগত থৈ দিছোঁ। হয়, আজি মই এটা ভাবিছোঁ চিম্পল বোৱাৰীৰ মেকআপ এটা কৰিম বুলি, যিটো সকলোৰে ঘৰতে বস্তুবিলাক এভেইলেবল থাকে এইবিলাক বস্তু, আৰু সকলোৱে সহজ উপায় কেনেকৈ কৰিব পাৰি এটা বোৱাৰীৰ লুকছ মই ক্ৰিয়েট কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু যদি ভাল লাগে শেষত লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু মোৰ চাওকচোন বস্তুবিলাক আপোনালোকৰ ঘৰতো থাকেই, এনেকুৱা হয়। ফাউণ্ডেশ্যনটো আপোনালোকৰ থাকে, আপোনালোকে যিকোনো ফাউণ্ডেশ্যন ইউজ কৰিব পাৰে। মই ইয়াত লেকমিৰ প্ৰডাক্ট ইউজ কৰিছোঁ, আৰু মই এইবিলাক বস্তু লৈ লৈছোঁ। আৰু বোৱাৰীবিলাকে যিহেতু ৰেড কালাৰ ফুড লয়, চ' ইয়াৰ পৰা মই চিলেক্ট কৰি ৰেড কালাৰ ফুড ল'ম মানে ইয়াৰ পৰা। আৰু তাৰপিছতে আইলাইনাৰটো চবৰে থাকেই। চ' মই একদম কম খৰচতে সকলোৰে কৰিব পৰা এটা চিম্পল বোৱাৰীৰ লুকছ এটা ক্ৰিয়েট কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাককচোন, মই কেনেকৈ কি কৰিম মেকআপখিনি। Savannah.